জুবিনদাৰ এখন নতুন সিনেমা গানে কি আনে কিমান আগবাঢ়িছে জুবিনদাৰ সেই সিনেমাৰ কাম এখন সিনেমাৰ কাম অলমোষ্ট শেষ গোটেই সব কাম শেষ হ'ল খালি কিবা ফিল্ম পলিচি লৈ পেলাই আমাৰ কিবা এটা বিভ্ৰাট এটা চলি আছে আমাৰ প্ৰডিউচাৰ্ছ আৰু গভৰ্ণমেণ্টৰ লগত গভৰ্ণমেণ্টে আচলতে মেইন এখন গভৰ্ণমেণ্টে খলাইছিলে আৰু এতিয়া আকৌ এখন গভৰ্ণমেণ্টে খলাব লাগিব তাৰমানে কিমান প্ৰডিউচাৰৰ প্ৰফিটটো একেবাৰে কমাই পেলালে আগতে য'ত 40 টকা পাইছিলে এতিয়া প্ৰডিউচাৰে আমাৰ অকল 6 টকা পায় পাৰ টিকেট চ' প্ৰডিউচাৰ সেইকাৰণে প্ৰডিউচাৰ নাইকিয়া হৈ গৈছে চিনেমা বনাবলৈ আগবাঢ়ি নাহে আৰু কেনেকৈনো আগবাঢ়িব বাৰু যে 50 লাখ টকা 60 লাখ টকা লগাব চিনেমাখনত তাৰ যদি এটা টিকেটত 6 টকা পায় তাৰ কি কাৰণে আগবাঢ়ি আহিব নেক্সট চিনেমাখন বনাবলৈ সেই বস্তুটো চেঞ্জ হ'ব লাগে সেইটো যাতে প্ৰডিউচাৰ প্ৰফিটত থাকে চিনেমা হলৰ মালিকো প্ৰফিটত থাকে সেইটো কাৰণে আমি এটা আণ্ডাৰষ্টেণ্ডিং এটাৰ মাজত আহিব বিচাৰিছোঁ সেইটো কথা বতৰা চলি আছে আৰু গভৰ্ণমেণ্টেও কৈ আছে এতিয়া নাজানো কি কৰে গতিকে ইলেকশ্যনৰ আগে আগে হৈ গ'লে ভাল হয় কাৰণ কেইবাখনো চিনেমা লাইন আপ হৈ আছে প্ৰায় 10-12খন ভাল ভাল চিনেমা আহি আছে তাৰ মোৰে 3খন চিনেমা আছে মিছন চাইনা আছে গানে কি আনে আছে এখন গানে কেনে গান তাৰ দেখুৱাম অলপ পিছত আৰু সেই বস্তুটো হ'লে ভাল হয় প্ৰডিউচাৰৰ কাৰণে ভাল তেতিয়া প্ৰডিউচাৰজন আকৌ নেক্সট চিনেমাখন কৰিবলৈ আগবাঢ়ি আহিবলৈ সুবিধা হয় নহ'লে এখন চিনেমা কৰি যেতিয়া 6 টকা পায় প্ৰফিটত পইচা নাহে দেখোন কি কাৰণে আহিব আকৌ চিনেমাখন কৰিবলৈ সেই বস্তুটো সেই চৰকাৰে সেই বস্তুটো চিন্তা কৰিব লাগে ফিল্ম পলিচিখন আগতে বেলেগ আছিলে 2013ত চেঞ্জ হৈ গ'ল হঠাৎ কোনে চেঞ্জ কৰিলে মই নাজানো মাজত কোনো মানুহ সোমাই পেলাই হলৰ মালিকে বহুত পইচা পায় কিন্তু প্ৰডিউচাৰ একেবাৰে কম পইচা পায় সেইটো একেবাৰে মানে দুৰ্ভগীয়া কথা এটা সেইটো হলৰ মালিকেও প্ৰফিটত থাকক প্ৰডিউচাৰ প্ৰফিটত থাকক মাজত কিবা এটা হ'ব লাগে সেইটো বিচাৰিছোঁ আমি আৰু এটা দেখা যায় যে অসমীয়া চিনেমা যেতিয়া ছবিগৃহলৈ আহে দৰ্শকৰ যিটো নাটনি হয় দৰ্শক যে কম হয় আচলতে কি আচলতে ছবিবিলাক নিৰ্মাণৰ ক্ষেত্ৰত কিবা ত্ৰুটি ৰৈ গৈছে নেকি নাই দৰ্শক নাহে বুলি মই নকওঁ দৰ্শক আহে কিয় নাহে দৰ্শক আহে এতিয়া খেল চিনেমাখন চলিছে মানে চাইছে কিন্তু প্ৰডিউচাৰে ইমান পইচা পোৱা নাই বিকজ অফ ডেট যে 6 টকাকৈ যদি পায় আৰু 6 টকা পালে কিডাল পইচা পাব ঘূৰাই পেলাই এতিয়া আমাৰ এখন কি চিনেমা আছিলে ৰামধেনু ছুপাৰ ডুপাৰ হিট হৈছে কিন্তু ৰামধেনু খুব ছুপাৰ ডুপাৰ হিট হোৱাৰ পিছতো খুব বেছি 60 লাখ টকা আহিছে প্ৰডিউচাৰ জেপলৈ কিন্তু প্ৰডিউচাৰে এটা ৰামধেনুত বহুত খৰচ কৰিছে 80 লাখৰ ওপৰত খৰচ কৰিছে গতিকে সেই পইচাটো যদি নাহে তেনে প্ৰডিউচাৰ কেনেকৈ আহিব আকৌ ঘূৰি আহিব নোৱাৰে ৰ'ডৰ চিটি একেই কথা ৰ'ডৰ চিটি বাৰু ইমান খৰচ কৰা নাই তথাপি কিন্তু মই নাভাবোঁ যে প্ৰডিউচাৰে পইচা ঘূৰাই পাইছে কেতিয়াও ঘূৰাই নাপায় এতিয়া মিছন চাইনাত মই 1 কোটিৰ ওপৰত খৰচ কৰিছোঁ এখন মুঠকৰো আটাইতকৈ হায়েষ্ট বাজেট হ'ব অসমীয়া চিনেমা মোক চবে পাগল বুলি কৈছে এই বলিয়া হ'ল 1 কোটিৰ ওপৰত খৰচ কৰিছে কিন্তু মোৰ কথা সেইটো নহয় মই পইচা কিমান ঘূৰাই পাওঁ সেইটো ডাঙৰ কথা নহয় মই নতুন বস্তু এটা দেখুৱাব বিচাৰিছোঁ মানুহক মিছন চাইনা চাই মানুহে ক'ব লাগিব এখন বেলেগ ধৰণৰ চিনেমা এখন নতুন ষ্টাইলৰ চিনেমা অসমীয়া চিনেমা কিন্তু অকল সেইটোৱে কথা নহয় আমি পইচাটো ঘূৰাই পাব লাগিব গতিকে সেইকাৰণে আশাবাদী হৈ ৰৈ আছোঁ যে ফিল্ম পলিচিখন চেঞ্জ হওক ফিল্ম পলিচিখন চেঞ্জ হ'লে প্ৰডিউচাৰ অন্ততে কিবা এটা পইচা ঘূৰাই পাব আধা কৰক 50-50 কৰক প্ৰডিউচাৰ হলৰ মালিক কিন্তু গোটেই যদি 80% যদি হলৰ মালিকে পাই থাকে প্ৰডিউচাৰ যদি 6 টকা পায় এইটো নহ'ব নহয় তেতিয়া চিনেমা কেনেকুৱা অকল হিন্দী চিনেমা লৈ পেলাই চাই থাকিব লাগিব মানে আৰু কিন্তু হিন্দী চিনেমাৰ ক্ষেত্ৰত সেইটো নহয় কিন্তু তাহাঁতৰ ক্ষেত্ৰত পলিচিখন বেলেগ আৰু যিটো টেক্স ৰিটাৰ্ণ আছিলে আগতে সেইটো কি কাৰণে চেঞ্জ হ'ল মই বুজি নাপালোঁ আগতে মই যেতিয়া প্ৰথম চিনেমা কৰিছিলোঁ তুমি মাথোমো তেতিয়া আমি প্ৰায় 18 লাখ টকা টেক্স ৰিটাৰ্ণ পাইছিলোঁ 100% টেক্স ৰিটাৰ্ণ আছিলে অসমীয়া চিনেমা সেইটো নি পেলাই এতিয়া 18% নে কিমান কৰিলে সেইটো এটা বৰ বঢ়িয়া কথা এটা আছিলে যে যিখিনি টেক্স গভৰ্ণমেণ্টলৈ যায় আকৌ 100% প্ৰডিউচাৰজনে ঘূৰাই পায় সেইটো বঢ়িয়া কথা আছিলে এইটো বেলেগ সব ষ্টেটত আছে আমাৰ ইয়াত আকৌ নাইকিয়া কৰিলে সেইটো 18% কৰিলে সেইটো আমাৰ গভৰ্ণমেণ্টৰ ভুল মই ডাইৰেক্টলি ক'ম সেইটো গভৰ্ণমেণ্টে জোৰ দিয়া নাই বা গভৰ্ণমেণ্টে নেজানে কথাটো জানিব লাগিব নহয় অকল পলিটিক্স জানিলে নহ'ব কালচাৰেল কথাবিলাক জানিব লাগিব চিনেমাৰ কথা জানিব লাগিব মিউজিকৰ কথা জানিব লাগিব বিশেষ কালচাৰেল মিনিষ্টাৰ যিজন কালচাৰেল মিনিষ্টাৰ তেওঁ সেইবিলাক জনাটো প্ৰয়োজন আৰু দেখা গৈছে যে অসমৰ সাংস্কৃতিক যিটো ডিপাৰ্টমেণ্ট সেই বিভাগটোৰ ক্ষেত্ৰত যিমানখিনি কৰিব লাগিছিলে অসমৰ সৃষ্টিৰাজিসমূহ সংৰক্ষণৰ ক্ষেত্ৰতে হওক এই বৰ্তমানে একো কোৱা নাই এই মুহূৰ্তত কি ক'ব বিচাৰে আচলতে তেওঁলোকে কেনে পদক্ষেপ গ্ৰহণ কৰাৰ সময় একোৱে নকৰে আৰু কথা হ'ল ৰিচাৰ্চ ৱৰ্ক লাগিব নলেজ লাগিব প্ৰথম কথা আৰু সেইকাৰণে মই কওঁ যে কালচাৰেল মিনিষ্টাৰজন এজন প্ৰপাৰ কালচাৰ্ড মানুহ হ'ব লাগে যি একদম জড়িত সংস্কৃতিৰ লগত
মিউজিকৰ লগত চিনেমা ইণ্ডাষ্ট্ৰীৰ লগত এনেকুৱা মানুহজনক কালচাৰেল মিনিষ্টাৰ পাতিব লাগে এনেই হঠাৎ মানুহজনক কালচাৰেল মিনিষ্টাৰ পাতিলে নহ'ব নহয় তাকো নাজানিলে কেনে হ'ব তাকো কৰিব নোৱাৰিব কাৰণ তেওঁ জানিব লাগিব কথাটো তেওঁ এনেই ছবিখনত বহি থাকিলে নহ'ব নহয় তেনেকুৱা মানুহজনক কালচাৰেল মিনিষ্টাৰজন একদম কালচাৰ হ'ব লাগিব তেতিয়াহে কালচাৰেলি আমি আগবাঢ়ি যাব পাৰিম এইটো সঁচা কথা আৰু দেখা গৈছে যে শেহতীয়াকৈ এটা অভিযোগ উত্থাপিত হৈছে যে হেৰি যি মোবাইল থিয়েটাৰবিলাক মোবাইল থিয়েটাৰবিলাকৰ এটা চমক সৃষ্টি কৰিব পাৰে থিয়েটাৰৰ কাৰণে আহিছোঁ এইবাৰ যে চমক সৃষ্টিৰ বাবেহে আচলতে থিয়েটাৰবিলাকে বিশেষ গুৰুত্ব আৰোপ কৰা দেখা গৈছে থিয়েটাৰতো কিন্তু যথেষ্ট দৰ্শক ভিৰ কৰা দেখা যায় মোবাইল থিয়েটাৰবিলাকে চাই আৰু থিয়েটাৰটো আমাৰ গোটেই ইণ্ডিয়াত অকল অসমতে আছে এনেকুৱা থিয়েটাৰ মোবাইল থিয়েটাৰ ক'তো নাই বাহিৰৰ মানুহে চালে আচৰিত হৈ যায় যে এনেকুৱা থিয়েটাৰ আছে আপুনি চাবলৈ সময় পায়নে মই চাওঁ মই নিজে ডাইৰেকশ্যন কৰিছোঁ দেখোন দেৱদাস কৰিছোঁ যোৱা বছৰ আগবছৰ আবাহনটো কৰিছোঁ মই নাচমৰি নাচ কৰিছোঁ থিয়েটাৰৰ লগত মই জড়িত খালি মই থিয়েটাৰত মই মিউজিক নকৰোঁ এতিয়া কাৰণ মিউজিক কৰিবলৈ হ'লে বহুত সময় দিব লাগে এখন নাটক প্ৰায় এমাহ ডেৰ মাহ সময় দিব লাগে তাৰপিছত মোৰ বহুত কাম ক্ষতি হৈ যায় মই সেইকাৰণে গান গাই দিওঁ যদি গান বনাই দিব লাগে মই গান বনাই দিওঁ কিন্তু টোটেল মিউজিক মই নকৰোঁ আজিকালি মোৰ সময় নাথাকে আৰু মোৰ সৰু ল'ৰা কিছুমান আছে নতুন খুব ভাল কাম কৰি আছে সিহঁতে কাম পাই আছে তাৰ লগত কাম কৰিও ভাল লাগে মোৰ মই অত্যন্ত সুখী তাৰ লগত কাম কৰি আৰু থিয়েটাৰ চমকটো মানে কি সেইটো আমি না কৰিব নোৱাৰোঁ কাৰণ সময়ৰ লগে লগে চব বস্তু সলনি হয় এতিয়া মই 20 বছৰ আগৰ থিয়েটাৰ এতিয়া থিয়েটাৰ কম্পেয়াৰ কৰিলে মই লাভ নাই তাৰমানে এতিয়া থিয়েটাৰ চেঞ্জ হ'বই খালি মানে কি ছাবজেক্ট থিয়েটাৰটো একদম ডাইৰেক্ট মানে অডিয়েঞ্চৰ লগত ডাইৰেক্ট হেৰিটো কানেকশ্যন গতিকে সেই কনচেপচুৱেলি মানে সেই ষ্ট্ৰেংথটো যদি নাইকিয়া হৈ যায় কনচেপচুৱেল যিটো ষ্ট্ৰেংথ নাটকৰ তেতিয়া কিন্তু বেয়া হ'ব সেইকাৰণে খুব বেছি যদি কমাৰ্চিয়েল হৈ যায় মানে হিন্দী চিনেমাৰ নিচিনা যদি একেবাৰে হিন্দী চিনেমাৰ নিচিনা যদি কৈ পেলাই থিয়েটাৰখন তেতিয়া সেই মজাটো কিন্তু নাইকিয়া হৈ যাব সেইটো বস্তু থাকিব লাগিব অলপ গিমিক্স লাগিব অলপ কমাৰ্চিয়েল বস্তু মছলাও লাগিব নহ'লে মানুহ চাই কেলে ভাল পাব মানে ভাল পায় আজিকালি লাইট ভাল পায় চাউণ্ড ভাল পায় নতুন বস্তু বিচাৰে প্ৰিয় দৰ্শক আমি জনাই আছোঁ যে আমি জুবিন দাৰ গাড়ীত ইতিমধ্যে যাত্ৰা কৰি আছোঁ এটা সুৰীয়া যাত্ৰা বুলি ক'ব লাগিব আমাৰ সংগীত আছে ইয়াৰ মাজত যিহেতু আৰু দেখা গৈছে যে আমি যিহেতু গাড়ীত আহিছোঁ আৰু এটা ট্ৰেফিক জাম আমি সন্মুখত কিছু পাইছোঁ জুবিন দা এটা একদম ডাঙৰ সমস্যা গুৱাহাটীৰ ট্ৰেফিক জামটো অতিষ্ঠ নহয়নে কেতিয়াবা ট্ৰেফিকটো আমাৰ অলপ ছিষ্টেমেটিক কৰিব লাগে আচলতে মই এটা কথা কওঁ মই এই গুৱাহাটীৰ মাজেদি যে ৰেল লাইনডাল আছে সেই ৰেল লাইনডাল গুচাই দিব নোৱাৰিনে বাৰু তেতিয়া আৰু এটা ৰাস্তা ওলাই যায় শিলপুখুৰীৰ কিনাৰত যে গান্ধী বস্তিৰ ফালে ৰেল লাইনটো আছে সেইটো কি দৰকাৰ তাত কোনো ৰেল ষ্টেচনো নাই সেই ৰেল লাইনটো যদি উঠাই নি পেলাই বাহিৰেদি নি পেলাই সেইটো গৈ পানীখেতিত পৰিছে মই জানো সেইটো ডাইৰেক্টলি বাহিৰেদি কৰি দিব পাৰি তাত আৰু এটা ৰাস্তা ওলাই যায় তেতিয়া সেই শিলপুখুৰীৰ ৰাস্তাটো আটাইতকৈ বেছি ট্ৰেফিক জাম হয় সেই ট্ৰেফিক জামটো কমি যাব সেইবিলাক অকণ কথা যদি চিন্তা কৰে সেইটো গভৰ্ণমেণ্টে কৰিব লাগে আমি কৰিব নোৱাৰোঁ সেইটো কনচেপ্ট আৰু এইবিলাক চ' মই সদায় চিন্তা কৰোঁ বোলো এই ৰেল লাইনটো যদি উঠাই দিয়ে ইয়াৰ পৰা তাত আৰু এটা ধুনীয়া ৰাস্তা হৈ যায় তাত কোনো ট্ৰেইন ষ্টেচন নাই কিন্তু এনেই দিগদাৰ কৰে সেইফালে পূবখৰণীয়াদি সোমালেও ৰেল গেটডাল পৰি যায় ৰৈ থাকিব লাগে তাত কি দৰকাৰ বাৰু ৰেল লাইনডাল